ওৰাই বৰা এই তিনিআলিতে ৰখাব দেই গাড়ী। অঁ হয় হয়। আই পেহী ঘৰটো এইখিনিতে আছিল, কেনি গ'লহে? আজি 2 বছৰ নাহোঁতে এই ঘৰটো নাইকিয়া হৈ গ'ল। দাদা শুনকচোন, আমাৰ মালতী পেহী ঘৰটো চিনি পায় নেকি? এই যে ডাঙৰ আহঁত গছ এজোপা আছিল ঘৰৰ সন্মুখত। আপুনি পুতাইকন্দা নহয়নে? কি হ'ল এইখিনি যে চুচুক চামাক কৰি আছে? তোমাক চিনি পোৱা লাগিল। কেলে মই ৰবি, মোক চিনি পোৱা নাই? ৰবি কদম কলি, তোমাকে মই চিনি পোৱা নাই নহয়। কি ক'বা, মালতী পেহী ঘৰলৈ আহিলোঁ, ঘৰটোৱেচোন হেৰাই থাকিল। পিছে তুমিনো ক'ত যোৱা ইমান 20 টাইট হৈ? মই হোটেল খুলিলোঁ নহয়। হোটেল খুলিলা? হোটেল খুলিলোঁ। আই কলি তিয়হ, ইমান পইচা তুমি ক'ত পালা? পুতাইকন্দা, আমাৰ ইয়াত পইচা নদীৰ সোঁত বোৱা দি গৈছে। আই কি ক? আমাৰ ৰাস্তাৰ কাষত যে মাটিখিনি আছিল, হাইৱে বনাওঁতে বহুতখিনি মাটি গ'ল। বাৰীৰ গছবোৰো কাটিলে, চৰকাৰী ক্ষতিপূৰণৰ বাবদ বহুখিনি টকা দিলে। আৰু সেই পইচাৰে মই এখন হোটেল খুলিলোঁ, আৰু এটা মই ঘৰো বনাই আছোঁ নহয় পুতাইকন্দা। কলি তিয়হ, তই আগতে বৰ কষ্টত ডাঙৰ দীঘল হৈছিলি নহয়। বৰ ভাল পাইছোঁ দেই, ঈশ্বৰে যে তহঁতক এইকণ কৃপা কৰিলে। পিছে আমাৰ পেহী ঘৰ কোনটো? কেলে সেইটো আকৌ? কোনটো হে? কেলে এই দুমহলীয়াটো? কুণ্ড মুৰাৰী ৰামকৃষ্ণ বাসন্তী, এইটো পেহীহঁতৰ ঘৰেই নে? হয় হয়, যোৱা পেহী চাগে বাট চাই আছে। মই তেনে আহিলোঁ দেই। হেৰাম, এই পুতাইকন্দনো কি হ'ল ইমান দেৰি পঢ়ি নাই? ই আকৌ ৰাস্তা পাহৰিলেই নে আকৌ? পেহী বাহ, ঘৰ কিন্তু বৰ বেলেগ বনালি দেই পেহী। মই ধৰিবকে পৰা নাছিলোঁ নহয়। ৰবিয়ে দেখুৱাই নিদিয়া হ'লে মই চিনিকে নাপালোহেঁতেন। তেতিয়া আৰু মই ঘৰলৈকে ঘূৰি গ'লোহেঁতেন পেহী। হ'ব দে, ঘৰৰ বন্ধ পাছত দেই। বাৰু বহি আছোন বাৰু। বৰ সুন্দৰ ঘৰ বনালে দেই। পেহীহঁতৰ হৈ গ'ল আৰু, আমাৰহে পিছে কেতিয়া হয় আৰু ঠিক নাই। বাৰু ধুনীয়া চোফা এখনতে বহি লওঁ। পেহীহঁতৰ এইখন গোটেইখন ইন্দ্ৰপ্ৰস্থ হ'ল আৰু দেই। আমাৰ ভাগ্যত কেতিয়া মিলে আৰু জানো ঠিক নাই। বাহ, বৰ মজা দেই। নিজকে কিবা স্বৰ্গত থকা যেন লাগিছে, আৰু মই যেন সেই স্বৰ্গৰ অধিপতি ইন্দ্ৰহে। বৰ ভাল লাগিছে দেই, বৰ ভাল লাগিছে। বাৰু কচোন, তহঁতৰ গাঁৱত সকলোৱে ভালনে? সকলোৰে ভালেই, কিন্তু তহঁতৰ সমান ভাল নহয়। এই ঘৰ দুৱাৰ দেখি ভাবিছ ন? বাৰু চাহকাপ খাই ল। বাৰু পেহী কচোন, ইমানবোৰ টকা পইচা ক'ত পালি? আৰু ইমান দৰকাৰী ধুনীয়া আহঁত গছজোপা তহঁতি কিয় কাটিলি বাৰু পেহী কচোন? তাকে আমাৰ ঘৰৰ কাষেদি গৈছে ৰাস্তাটো, সেইটো মাহতে বহুতখিনি মাটি গ'ল। আৰু লগতে সেই গছ দুজোপামানো কাটিলে, লগতে আকৌ সেই আহঁতজোপাও কাটিলে। তাকে আহঁতজোপা কটা বহুত দুখ লাগিছে মোৰো। কিনো কৰিবি আৰু লগতে বাৰু এই চৰকাৰে দিলে বাৰু 2 টকামান পইচা, তাৰ পইচা আমি ঘৰ দুৱাৰ সাজিলোঁ। সকলো ভাল হ'ল পেহী। তই নুবুজিবি, পৃথিৱীখনৰ কিন্তু বহুত ক্ষতি হ'ল। 100-200 বছৰীয়া লাখ গছ কটা গ'ল। মানুহে অকণ ভাল বতাহ বিচাৰি নাপাব, বৰষুণ নহ'ব, গৰম বেছি হ'ব, আৰু কি জানো পেহী, নানা ধৰণৰ বেমাৰ হ'ব। ভাল ৰাস্তাত বেমাৰী মানুহে লাখুটি লৈ খোজকাঢ়িলে কেনেকুৱা লাগিব পেহী, তই কচোন বাৰু? বোপাই, আমি সৰু মানুহ, আমাৰ ডাঙৰ চিন্তাবোৰো সৰু হৈ যায়। কোনে শুনিব আৰু কোনে মানিব? কিন্তু আমাক নাতিপুতিয়ে অভিশাপ দিব, সিহঁতে জীয়াই থাকিবলৈ বৰ কষ্ট পাব পেহী। গতিকে সময় থাকোঁতে কথাবোৰ চিন্তা কৰিব হ'ল। সেয়েহে আমি একেলগে গাওঁ। গছ বিৰিখ নাকাটিবা, হয় বান্ধা হয়, মৰুভূমি নকৰিবা, হয় বান্ধা হয়, গছেহে ৰাখিব কৰি ধৰণী ধুনীয়া আল্লাহ, তুমি আল্লাহ চাহেবৈ, যদি কৰা দৰিয়াৰ পাৰ, যদি কৰা দৰিয়াৰ পাৰ। আৰু শংকৰ গুৰুৱে কি কৈছিলে জানো পেহী? একবৃক্ষ দশপুত্ৰ সম। গতিকে আমি সকলোৱে গছ গছনি কাটিলেও, এজোপা কাটিলে আমি 10 জোপা ৰুব লাগে। গতিকে আমি পেহী সেই আদৰ্শৰে সকলো আগবাঢ়িবলৈ আমি আহ্বান জনাইছোঁ।